সকলোকে আনতে ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া আঘোণৰ বতৰ, সকলোৱে নিজৰ ধানবোৰ কাটিছে। এতিয়া লখিমী আদৰা বতৰ, গতিকে আমিও আজি আহিছোঁ আমাৰ পথাৰলৈ। পথাৰ মানে কি হ'ল, বৰ্তা আচলতে এৰি থৈ গুচি আহিলে আমাক, কিন্তু পিছে পিছে দৌৰি দৌৰি মই ভণ্টিৰ লগত আহিছোঁ। আৰু এয়া গোটেই গৰুৱে খাই আছে, সেয়া মানুহে বৰটেঙা খাইছে। চাওকচোন কি হয় ভিডিঅ' পিছৰখিনি। সেয়া আমাৰ বৰ্তা দেই গৈ আছে, বৰ্তা সেয়া অনিক্ষা অভিশ্ৰী, সেয়া বাৰবিয়ে কেমেৰা ধৰি আছে। কথা এটা মনত পৰিছে, ইয়াৰ আগৰ বছৰ লকডাউনত কি হ'ল, যেতিয়া মানে পৰিছে আৰু বোকা ৰুইছে, তেতিয়া মানে বোকা ৰুইছে, তেতিয়া কি হ'ল, আমি দেউতাই আহিব নিদিয়ে আমাক, ইমান পানী চানী হৈছিলে। মই বাৰবি আৰু পেহীল আছিলোঁ যে, আহি পেলাই ইমানেই দৌৰি দৌৰি ঘৰ আহিলোঁ নহয়, ঘৰৰ পৰা পৰিলে এজনী। তাৰপিছত গৈ পেলাই একদম তাৰ পালোগে মানে গোটেই জোকে কামুৰি মেলি অৱস্থা নাইকিয়া। আমাৰ বৰ্তা দেই, একদম আমাৰ বৰ্তা, মৰমৰ বৰ্তা আমাক এই চব এয়া আমাৰ ধাননি পথাৰ, এয়া আমাৰ বৌৱে ধান কাটি আছে। তাৰপিছত এতিয়া এখন মানে আগতে সিফালে মানুহ নাছিলে বৰকে, এতিয়া গোটেই মানুহে আৰু চাগে 2-4 বছৰ পিছত গোটেই মানুহে হ'ব পথাৰৰ চিন চাবে নাইকিয়া হ'ব চাগে। সেয়া এতিয়া আমাৰ বৌহঁতৰ ৰেষ্ট ঘৰ, ইয়াতে অলপ ৰেষ্ট লৈ লয়, তাৰপিছত আকৌ ধানৰ হেৰি হয়। অঁ বৰটেঙা আছে নি? এপাতে পাতকেহে কাটিবলৈ পাৰিছোঁ দেখোন বাবা, কঠা এডালৈকে ৰুব পাৰোঁ। আজিৰ কাৰণে ভাত হৈ যাব। টিপটিপি আৰু টিপটিপি ধান আমাৰ, এবাৰ টিপটিপি ধান প্ৰতিবাৰে কৰে নেকি বাবা? জহা চাউলো কৰিছে নেকি বাৰু? অঁ জহা খাবা আৰু গৰম গৰম ভাতৰ লগত, বাকী গৰমে গৰমে খাবা আৰু জহা চাউল, মই বৰ ভাল খাওঁ। কৰিলে ভাল আছিলে, খাবলৈ মন যায় নহয় কেতিয়াবা। আপুনিও বজাই ৰাখক, বজাই বৰা চাউল নি বতাহ কঢ়িয়াই আছে যে আপুনিও বজাই আকৌ দেখাই দিয়ক। এনেকে সোমোৱা পাইছে ৰেষ্ট হাউচ। এয়া ইহঁত দুজনী বহি আছে, দিছি আৰু পেপাৰ বজাই সিহে টাইম পাছ কৰিছে। মই গোটেই এবাৰ এইটো দেখাইছোঁ দেই আপোনালোককে, চাওক সেয়া ইফালে পাহাৰখন অলপ অলপ জিলিকি থাকে, সেয়া ঠাণ্ডাই আছে পথাৰত। সেয়া বহুত ভাল লগা, বতাহো আহি আছে আৰু ৰ'দেও ধৰি আহিছে। আকৌ ধান দিবলৈ লগতে যাওঁগৈ আৰু এয়া বাবা যাওঁগৈ আৰু দেই। আকৌ লখিমী আনিবলৈ বৰ্তাক কৈ আছে আহিম বুলি, বৰ্তা চাগে আকৌ সেই মনে মনে গুচি আহিব। আহিম লখিমী আনিবলৈ। ভৰি কল আপুনি লাগক যে, যিমান দূৰলৈকে দেখিব সিমান দূৰলৈকে ডাৱনী দেখিব, ডাৱনী মূৰবিলাক ওলাই আছে। আৰু চবেই যিমান পাৰে সোনকালে লখিমী আদৰিবলৈ চেষ্টা কৰিছে। আচলতে এই আঘোণ বুলি ক'লে আচলতে সেইকাৰণে ভাল লাগে, ধাননি ডাৱনী, এতিয়া লাহে লাহে সকলো আজৰি হ'ব, বিহু আহিব, বিহুলৈ সকলো আজৰি হ'ব। সেয়াই আৰু আমাৰ অসমীয়া সংস্কৃতি সেইবিলাকতে অত্যন্ত মানে ভাল লগা এটা। সেয়াই আৰু বাকী ভিডিঅ'বিলাক চাই থাকিব। আজি পথাৰলৈ আহিলোঁ, ইয়াৰ পিছতে মই হোমেন বৰগোহাঁই দেৱৰ এখন হালধীয়া চৰাই বাগবান কিতাপখন মই এবাৰ পঢ়িলোঁ। আচলতে আকৌ এবাৰ কিতাপখনৰ কাহিনী কিছুমান পাহৰিলোঁ, আকৌ এবাৰ পঢ়িছোঁ। সেইখনৰ ৰিভিউ দিবলৈ চেষ্টা কৰিম, গতিকে চেনেলটো চাই থাকিব বুলি আশা কৰিলোঁ। ধন্যবাদ।